বাৰ্থডে গালে আজি গছ পুলি তো ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বাবু ট্ৰেভেলিং ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো অল আছাম চাইকেলৰ লগতে প্ৰজেক্ট সেউজীয়া অসমৰ 1 লাখ গছ পুলি ৰোৱা উদ্দেশ্যৰে আজি মোৰ 5 নম্বৰ দিন। তো এইফালে আছে আমাৰ মনদীপ ভাই, তাৰপৰা এইফালে আমাৰ মুহিম, তাৰপৰা এইফালে তোমাৰ নামটো কৈ দিয়া। পৱন দাস। তোমাৰ নামটো কৈ দিয়া। তোমাৰ নামটো কৈ দিয়া। এইফালে মহাদেৱ। তো এইফালে আহি আছে সি কেনি গৈছে আহিছে এইফালে আমাৰ মনদীপ। কি মনদীপ নহয়, কি আছিলে প্ৰশান্ত। নামটো ভুল হৈ যায় কেতিয়াবা দেই, বেয়া নাপাবা। তো এতিয়া আমি গৈ আছোঁ এখন কলেজলৈ, এখন স্কুলত গছ পুলি হৈ গ'ল। তো সেইখনত ভিডিঅ' দেখাম। ইণ্টাৰভিউটো এতিয়া লাষ্টত দিছোঁ ধুনীয়াকৈ। প্ৰশান্ত, এতিয়া যোৱা স্কুলখনৰ নামটো কি? উচ্চ মাধ্যমিক বিদ্যালয়। অঁ, তো ভিডিঅ'টো চাই থাকিব। গৈ আছোঁ এতিয়া ধুনীয়াকৈ। ব'লা ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাক এইখন সুবিধা দিয়াৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিব পৰাকৈ। আৰু আমাৰ চিনাকিটো কৰি দিছোঁ। প্ৰথমতে মই জিন্তুনাথ লখিমপুৰৰ পৰা, তন্ময় বুঢ়াগোহাঁই শিৱসাগৰৰ পৰা, মুহিন পাহাৰীয়া ডিব্ৰুগড়, চিনাকি কৰি দিছোঁ দাদাকেইজন চবকে। আৰু এজন দুটা হৈছে নলবাৰীৰ মহাদেৱ ব্ৰহ্ম। আমি কি কৰি আছোঁ গম পোৱা? আমি ইয়াত আছিলোঁ, স্কুলখনত আছিলোঁ গম পোৱা নাই? অথনি লাহেকৈ নিজে নৰ্মেল কথা নিচিনাকৈ পাতো দেই। আমি তলৰ স্কুলখনত আছিলোঁ গম পোৱা? নোপোৱা? আমি তোমালোকৰ স্কুলখনতে আজি 2 দিন হ'ল ইয়াত থকা। আমি কি কৰি আছোঁ, গোটেই অসমখনতে চাইকেল লৈ ঘূৰি আছোঁ। চাইকেল চলাই ঘূৰি আছোঁ মানুহবিলাক। চাইকেল নাম শুনিছা নাই? ভিডিঅ' চোৱা নাই? চাইকেল লৈ মানুহবিলাক বহুত দূৰলৈ যায়। হা, আমিও চাইকেল লৈ গোটেই অসম ঘূৰি আছোঁ। পাক্কা অক্সিজেন লওঁতো চবেই হয়নে? অক্সিজেন লওঁ নাই? বেলেগ কিবা লওঁ নেকি? নলওঁ ন? আমি অক্সিজেন লওঁ। আৰু তো অক্সিজেন আমি ক'ৰ পৰা পাওঁ? যদি গছ কমি যায় তেতিয়াহ'লে অক্সিজেন কি হ'ব? কমি যাব। এতিয়া মানুহ জীয়াই থাকিব পাৰিব জানো? তেতিয়াহ'লে আমি কি কৰিব লাগিব? হয় নাই? গছে অকল আমাক অক্সিজেন, ছাঁ হয় নহয় মানে, আৰু বহুত কিবা কিবি কৰি আছে গছে। আমি যিবিলাক মানুহৰ ঘৰত আমাৰ গেছ নাই, সেইবিলাক মানুহে আমি খৰি জ্বলাওঁ হয় নাই? এই খৰিখিনি ক'ৰ পৰা পাওঁ? গছৰ পৰা পাওঁ ন? আমি যে ঔষধ যে বনাই যে, যিবিলাক আয়ুৰ্বেদিক ঔষধ বুলি কোৱা হয়, সেইবিলাক ক'ৰ পৰা বনোৱা হয়? গছ-গছনিৰ পৰা বনোৱা হয়। তো গছে আমাক বহুত দি আছে। আমি খোৱা খাদ্যবিলাক আমি ক'ৰ পৰা পাওঁ? তো আমি বৰপুখুৰী প্ৰাথমিক বিদ্যালয়ত গছপুলি ৰুবলৈ লৈছোঁ। তো এইফালে মুহিম ভাই আছে, হাঁহিটো বৰ ধুনীয়া দিছে মুহিম ভাই। তো এইফালে ল'ৰা ছোৱালীখিনি ৰখি আছে ধুনীয়াকৈ। তো এইফালে আমাৰ মহাদেৱ আৰু ৰুই আছে লগতে, তেওঁলোকৰ ষ্টুডেণ্টে হয় তেওঁলোকৰ স্কুলত। মহাদেৱক হাঁহি দেখিছে, আকৃতিখিনি হাঁহি মাৰি আছে। তো এইফালে ৰুই লওঁ। তো এইফালে আমাৰ গছপুলি ৰোৱা হৈ গ'ল। মুখত কণ ৰখি আছে। তো ফাইনেলি পাই গ'লোহি বননগৰী উচ্চ মাধ্যমিক বিদ্যালয়। তো এতিয়া লাহেকৈ যাম আৰু ভিতৰলৈ। চাইকেল ভৰাই দিয়া আৰু ভয় নকৰিবা। চাইকেল ধুনীয়াকৈ থৈ দিলে ইয়াত ন মুহিম। চাইকেল চলা, চাইকেল চলা বোলো। চাইকেল চলোৱা সেইটা বাং মাৰি আছে। তোৰ এইফালে লাহে লাহে ল'ৰা ছোৱালীবোৰ গোট খাইছে আৰু। তো এইফালে আমাৰ নুপুৰ ভাই,
শ্ৰদ্ধাৰ গুৰুমণ্ডলী, লগতে বিশেষ এক উদ্দেশ্য লৈ আমাৰ মাজত উপস্থিত হোৱা সেউজী অসম যি প্ৰকল্প, সেই প্ৰকল্পৰ কৰ্মকৰ্তাসকল, এইখিনিতে মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক ক'বলৈ বিচাৰিছোঁ, তোমালোকে দেখিছা, দাদাহঁতক দেখিছা, এই দাদাহঁতে এটা সংকল্প হাতত লৈছে। এই সংকল্পটো হৈছে তেওঁলোকৰ যিটো প্ৰকল্পটোৰ নাম হৈছে সেউজী অসম। অসমখন আগতে ধুনীয়া সেউজীয়াই আছিলে। এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ বলত যেতিয়া মানুহে বিভিন্ন ক্ষেত্ৰত উন্নয়ন কৰিবলৈ গৈ আছে, তেতিয়া আমাৰ প্ৰকৃতি ধ্বংস কৰি বিভিন্ন ক্ষেত্ৰত আমি আমাৰ ডেভেলপমেণ্টেল যিবিলাক কাম, সেই কামবিলাক আমি আগবঢ়াই নি আছোঁ। কিন্তু আজি একবিংশ শতিকাত আমি এইটো ভালদৰে বুজি উঠিছোঁ যে গছ নাথাকিলে আমি থাকিব নোৱাৰিম, আৰু তাৰ প্ৰভাৱটো আমি ইতিমধ্যে আমি গম পাইছোঁ। আমি গৰমত মৰি আছোঁ, যথেষ্ট গৰম পাইছোঁ। যদিও বৰষুণ দিছে, ধুনীয়া ঠাণ্ডা থাকিব লাগিছিল, কিন্তু পৰিৱেশবিলাক যথেষ্ট গৰম। সেইকাৰণে এওঁলোকে কি কৰিছে, দাদাহঁতে কি কৰিছে, নিজে এটা সংকল্প লৈছে যে নহয়, পৃথিৱীখন যদি আমি বচাব লাগে, ভৱিষ্যত প্ৰজন্মক যদি আমি এখন সুন্দৰ পৃথিৱী আগবঢ়াই দিব লাগে, তেতিয়াহ'লে আমি বৃক্ষৰোপণ কৰিবই লাগিব। গতিকে তেওঁলোকে সেইকাৰণে আমাৰ মাজত বৃক্ষৰোপণ কৰিবলৈ আহিছে। গতিকে মই এই সেউজী অসমৰ প্ৰকল্পৰ যিসকল বিষয়ববীয়া আছে, তেওঁলোকক তোমালোকৰ মাজত তেওঁলোকৰ যি বাৰ্তা আছে, সেই বাৰ্তাটো মই প্ৰেৰণ কৰিবলৈ আমাৰ ফালৰ পৰা অনুৰোধ জনালোঁ। নমস্কাৰ, প্লিজ নমস্কাৰ সকলোকে। এতিয়া হাই বুলি ক'ব লাগিব চাগে, আধুনিকতা ন চবৰে মাজত। প্ৰথমতে বননগৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়, লগতে শিক্ষকবৃন্দ আৰু মৰমৰ ভাইটি ভণ্টিসকল, সকলোকে অশেষ ধন্যবাদ আমাক এইকণ সুযোগ দিয়াৰ কাৰণে, তোমালোকৰ আগত আমাৰ মনৰ কথাবিলাক উপস্থাপন কৰিবৰ কাৰণে। বিশেষকৈ আমি আজিৰ দিনটো 12 নম্বৰ দিন হয় প্ৰজেক্ট সেউজী অসমৰ, আৰু এই 12 নম্বৰ দিনটোত আজি আমি তোমালোকৰ স্কুল পাইছোঁহি গছপুলি ৰুই, আৰু আমাৰ টাৰ্গেট আছে গোটেই অসমতে 1 লাখ গছপুলি ৰোৱা। এটা চেষ্টা, বুজি পাইছা? চেষ্টাটো এইটো কাৰণে কৰিছোঁ আমি, কিয়নো আমি যদিহে মানুহ হিচাপে জীয়াই থাকিবলগীয়া হয় ন, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত গছ লাগিবই আমাক। এটা কথা ভাবাচোন, চিম্পুল কিছুমান কথা পাতিম। মই এনেকৈ মিটিঙত কথা কোৱাৰ অভ্যাস নাই, গতিকে অকণমান কেজুৱেল হৈ যাব পাৰে কথাখিনি, তাৰ বাবে মোক সকলোৱে ক্ষমা কৰিব। যিহেতু মই তোমালোকৰ লগত কথা পাতিবৰ কাৰণে আহিছোঁ, এখন কোনো মিটিং নহয়, এটা সজাগতা। কিছুমান এটা দুটামান প্ৰশ্ন সুধিম। আজি একদম প্ৰথম প্ৰশ্নটো মোৰ, এতিয়া জন্মদিন থকা ল'ৰা ছোৱালীসকলে হাতটো দাঙি দিয়া ওপৰলৈ, লাজ কৰিব নালাগে। কাৰ বাৰ্থডে আছে আজিৰ দিনটোত? এজনী ওলাই আহক আগলৈ। আৰু কোনোবা আছে? জন্মদিন কাৰ আছে আজিৰ দিনটোত? নামটো কি বন্ধু? জন্মদিনৰ শুভেচ্ছা জনালোঁ কুমিতালৈ। আৰু ইয়াৰ পিছৰ কামখিনি আমি আৰম্ভ কৰোঁ। ইয়াক মাতি অনা কিয় মাতি আনিছোঁ বুজি পাবা চবে পিছত, ঠিক আছে? দ্বিতীয় কথাটো হ'ল, এতিয়া তোমালোক ক'ত ৰৈ আছা? এদিন বনাইছিলোঁ আমাৰ তন্ময়ৰ লগত, যেতিয়া মই কৈছিলোঁ যে গছে অকল আমাক চাহেই নিদিয়ে, মানে কেতিয়াবা ছাতিও কাম কৰে। তো সেইটো এক্সাম্পল তোমালোকে আজি পালা, আমি মানে ইনষ্টেণ্ট পাই গ'লো, মানে কৈ দিলোঁ তোমালোকক। তো গৰম অনুভৱ কৰিছে চবেই, কৰিছা ন? গৰমটো অনুভৱ কৰিছোঁ, আমি জানো বহুত বেছি গৰম হৈছে, কিন্তু সেই গৰমটোৰ পৰা হাত সাৰিবৰ কাৰণে কি কৰিব লাগে আমি সেইটো জানো। কিন্তু আজিলৈকে আমি কেতিয়াবা গছ পুলি ৰুই পাইছোঁ গৰমৰ পৰা সাৰিবৰ কাৰণে? বুজি পাইছা? গছ পুলি চবেই ৰুব পাৰে, চৰকাৰে 3 কৰড় গছ পুলি দি আছে, কিন্তু সেই 3 কৰড় গছ পুলিৰ ভিতৰত অসমবাসীয়ে কিমান গছ পুলি জীয়াব পাৰিব, সেইটো চবতকৈ উল্লেখনীয় কথা হ'ব। আমি গৰমটো চোৱা, প্ৰতি বছৰে 2 ডিগ্ৰী চেলচিয়াছ গৰম বাঢ়ি আছে মোটামুটি, কেতিয়াবা কিছুমান ষ্টেটত বেছিও হৈ আছে, আৰু আমাৰ অসমতে 2 ডিগ্ৰী মান বাঢ়ি আছে। যদি আগন্তুক 40 বছৰ এনেকৈ থাকে, প্ৰতি বছৰে যদি 2 ডিগ্ৰী গৰম বাঢ়ি আছে, 40 বছৰত কিমান বাঢ়িব? 2 × 40 কিমান হ'ব? 80 ন? এতিয়া বৰ্তমান 45 হৈ আছে, তাৰ লগত যদি 85 যোগ কৰা হয় কিমান হ'ব? 125 ডিগ্ৰী চেলচিয়াছ। পানী সাধাৰণ উষ্ণতাত উতলিবলৈ কিমান লাগে? 100 ডিগ্ৰী চেলচিয়াছ লাগে পানী উতলিবলৈ। আৰু 125 ডিগ্ৰী চেলচিয়াছ যেতিয়া গৰম হ'ব, বেছি গৰম হৈছে, কিন্তু সেই গৰমটোৰ পৰা হাত সাৰিবৰ কাৰণে কি কৰিব লাগে আমি সেইটো জানো। কিন্তু আজিলৈকে আমি কেতিয়াবা গছ পুলি ৰুই পাইছোঁ গৰমৰ পৰা সাৰিবৰ কাৰণে? হা পাইছা? বহুত কম আছে চাগে পোৱা ন?
পাৰিব নাই ডাঙৰকৈ কোৱা চবেই মই শুনা নাই দেন যদি এইটো পৃথিৱীখনৰ বেমাৰ হয় তেতিয়াহ'লে বেমাৰটোৰ পৰা হাত সাৰিবৰ কাৰণে ঔষধটো কি হ'ব পাৰে গছ ন এইটো পৃথিৱীখনৰ বেমাৰ বুলি কয় গৰম যে বাঢ়ি গৈছে এখন পৃথিৱীখনৰ বেমাৰ হৈছে আমাৰ বেমাৰ হ'লে আমি কি কৰোঁ ঔষধ খাওঁ টেবলেট খাওঁ সেইখিনি কৰোঁতো তো পৃথিৱীখনৰ যদি বেমাৰ বুলি ভাবোঁ আমাৰ নিজৰ মাতৃভূমিখনৰ যদি বেমাৰ বুলি ভাবোঁ এইটো বস্তু তেতিয়াহ'লে ইয়াৰ ঔষধটো কি হ'ব পাৰে একমাত্ৰ গছ আছে ন অক্সিজেন কি অক্সিজেন আমি ক'ৰ পৰা পাওঁ আৰু আমি জীয়াই থাকিবলৈ চবতকৈ মেইন বস্তুটো আমাক কি লাগে তো গছ যদি নাথাকে আমি জীয়াই থাকিব পাৰিমনে এনেকুৱা কিছুমান কথা আমি সকলোৱে অনুভৱ কৰি আছোঁ মই জানো তোমালোক সকলোৱে এইখিনি কথা জানা কিন্তু আজি আমি তোমালোকৰ ওচৰলৈ এইটো কাৰণে আহিছোঁ যে তোমালোকে আমাৰ যদি ইনস্পায়াৰ হোৱা গোটেই অসমখনৰ চাইকেলখনৰ পিছত দুটা মোনা বান্ধি পুলি ৰুই আমি ৰুবলৈ আমি এইটো কাৰণে আহি আছোঁ কিন্তু আমাক দেখি যাতে তোমালোকে আমাকো অকণমান উৎসাহিত কৰা বছৰত 206টা গছ পুলি ৰুব পাৰিব এখন স্কুলৰ পৰা সদায় ৰুব নালাগে অকল জন্মদিনৰ দিনাখন এটা গছ পুলি ৰোৱা আৰু সেই গছ পুলিটো নিজৰ বাৰীত ৰোৱা আৰু সেই গছ পুলিটো তোমালোকে ডাঙৰ কৰা কাৰণ তুমি যেতিয়া ডাঙৰ হ'বা বয়স বাঢ়ি গৈ থাকিব সেই তোমালোকৰ লগে লগে সেই গছ পুলিটো বয়স বাঢ়ি গৈ থাকিব তোমালোক ডাঙৰ হ'বা কোনোবা ডক্টৰ হ'বা কোনোবা ইঞ্জিনিয়াৰ হ'বা কোনোবা চাইণ্টিষ্ট হ'বা কোনোবা প্ৰফেচৰ হ'বা কোনোবা টিচাৰ হ'বা তোমালোকে কি কৰিবা সমাজখনৰ সেৱা কৰিবা নিজৰ সেৱা কৰিবা মা দেউতাৰ সেৱা কৰিবা আৰু আমি বাৰ্থডে গাৰ্লজনীক এইটো কাৰণে মাতি আনিছোঁ যে আজি এই স্কুলখনত যিটো গছ পুলি ৰুই যাম সেই গছ পুলিটো তাই ধুনীয়াকৈ জীয়াব তাইৰ ওপৰত এটা দায়িত্ব সঁপিছোঁ আমি আৰু তাইৰ জন্মদিনৰ শুভেচ্ছা জনাওঁ চবেই একবাৰ হেপী বাৰ্থডে কৈ দিয়ে চোৱা কেকটো কাটোতে হেপী বাৰ্থডে কোৱা ন গছ পুলিটো ৰুটোও গাব লাগে হেপী বাৰ্থডে দুটা মানুহৰ দুটা জীৱৰ বাৰ্থডে জন্মদিনৰ দিনটোত ভণ্টিজনীক দিব পৰাকৈ আমাৰ হাতত একো নাই আৰু এই গছৰ পুলিটো তাইক আমি গিফ্ট হিচাপে দিলোঁ আৰু তাই এখন স্কুলতে সেই গছৰ পুলিটো ৰুব আৰু তাই ডাঙৰ কৰিব বিচাৰিছে ন এতিয়া আমাৰ কথা কোৱাটো শেষ হ'ল তো এতিয়া আমি গছপুলি ৰুবলৈ আহি আছোঁ গছপুলি ৰুব আমাৰ বাৰ্থডে গাৰ্ল এইফালে আমাৰ বাৰ্থডে গাৰ্ল হেপী বাৰ্থডে তো বাৰ্থডে গাৰ্লে আজি গছপুলি ৰুব ধুনীয়াকৈ তো এইফালে আছে আমাৰ জিন্দু ভাই क्या देखा रही है Happy birthday to you. আহিব হৈ গ'ল গছ পুলি এতিয়া নেক্সট জোপা ৰুব আহিছোঁ এতিয়া নেক্সট জোপা নামটো কি আছিলে কিন্তু তিতা চপৰা কিছুমান তিতা চপা বুলিও কয় কিছুমান তিতা চপৰা বুলিও কয় তো ফাইনেলি আমাৰ হিয়াবা যাব হৈ গ'ল ধুনীয়াকৈ চাহ তাহ খালোঁ ধুনীয়াকৈ হয় নাই ধুনীয়াকৈ চাহ তাহ খালোঁ হয় নাই নেক্সট ক'লৈ যাম এতিয়া উত্তৰ হাইস্কুল কিপুৰ উত্তৰপুৰ হাইস্কুল উত্তৰ বৰপুখুৰী হাইস্কুল তো ব'লক উত্তৰ বৰপুখুৰী হাইস্কুল যাওঁ এতিয়া তো ভিডিঅ'টো চাই থাকিব শেষলৈকে তো ফাইনেলি পাই গ'লোহি উত্তৰ বৰপুখুৰী প্ৰাথমিক বিদ্যালয় তোৰ এইফালে ফাইনেলি আহি পাই গ'লোহি এইফালে চাওঁতে ধুনীয়াকৈ পুথিভঁৰালৰ ভিতৰত পুথিভঁৰাল খুলি দিলে ধুনীয়াকৈ তো আমাক ধুনীয়াকৈ দেখুৱাইছে পুথিভঁৰালটো তো এইফালে আছে খেলা বস্তু কেৰম ফুটবল আদি কৰি এইফালে ক খ লিখা আছে তো ধুনীয়াকৈ সজাই ৰাখিছে তেওঁ কোনো ইয়াত মানে চৰকাৰৰ পৰা কোনো পইচা লৈ তেওঁ নিজে কৰা নাই তেওঁ নিজে চব বনাইছে নিজৰ পকেটৰ ধনেৰে বুলি ক'লেও বেয়া নহয় এইবোৰ চব কিতাপ চিতাপ চব তেওঁৱে কিনা এইবোৰ চব ধুনীয়াকৈ তেওঁৱে বনাই থৈছে লিখিছে আপোনালোকে কি ধুনীয়াকৈ সজাই মেলি ৰাখিছে পুথিভঁৰালটো ছাৰহঁতক এতিয়া কি বুলি ধন্যবাদ দিম তাকে ক'ব নোৱাৰিছোঁ আৰু এইফালে ধুনীয়াকৈ তেওঁ ধুনীয়াকৈ মানে ক'বলৈ ভাষা নাই আৰু যি ধুনীয়াকৈ পুথিভঁৰালটো নিজৰ পকেটৰ ধনেৰে মানে তেওঁ নিজে সজাই মেলি ৰাখিছে আমাৰ ছাৰসকলৰো মানে ওপৰৰ
বিষয়বিলাক আছে তেখেতসকলে কৈছিল যে আপোনালোকে অকণমান কষ্ট কৰি এইটো কৰি দিয়ক, আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল হ'ব। গতিকে মই চিন্তা কৰিলোঁ হয় আমি ল'ৰা ছোৱালীক কেনেকৈ জ্ঞান দিব পাৰি, সেইটো চেষ্টা কৰি আমি এইখিনি কৰিলোঁ আৰু। তো ভাবি চাওক, শিক্ষক তেওঁলোকে পুথিভঁৰালো নহয়, লগতে এইফালে য'ত চাউল থয় কিতাপ থয় তেওঁলোকে বহুত ডিচিপ্লিন কৰি ৰাখিছে। এইফালে কিতাপো যেনেকৈ জাপ মেলি ৰাখিছে। যিহেতু গৰম বন্ধ আছিলে, গৰম বন্ধৰ কাৰণে অলপ লেতেৰা হৈ আছে বাৰু। এইফালে দেখিছে আলমাৰীত কি ধুনীয়াকৈ তেওঁলোকে ডিচিপ্লিনকৈ বস্তুবোৰ থৈ দিছে। সভাপতি মুখ্য সদস্যসকল আৰু আমাৰ ৰান্ধনি গোটৰ আৰু বাকী কমিটিৰ মেম্বাৰসকল আৰু লগতে আমাৰ কেইজনমান প্ৰাক্তন ছাত্ৰকো দেখা পাইছোঁ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লগতে আমাৰ প্ৰজেক্ট সেউজী অসমৰ উদ্যোগত অহা আমাৰ বিদ্যালয় পদাৰ্পণ কৰা অসমৰ বিভিন্ন ঠাইৰ পৰা, বিভিন্ন জিলাৰ পৰা অহা বুলি গম পাইছোঁ তেওঁলোক। আমি সকলোকে আমাৰ বিদ্যালয়লৈ অভিনন্দন জনাইছোঁ। আৰু আজি আমাৰ যিটো কাৰ্যসূচী তেওঁলোকৰ যিটো আচলতে গ্ৰীণ মানে আমি গম পাইছোঁৱেই যে সেউজী ধৰণী ধুনীয়া বুলি এটা ধুনীয়া হেৰি আছে নহয়নে বাৰু? অৰ্থাৎ আমাৰ অসমখন যেতিয়া সেউজীয়া হৈ থাকিব তেতিয়া আমাৰ স্বাস্থ্যও ভালে থাকিব, হয়নে বাৰু? গতিকে অক্সিজেনটো পাবৰ কাৰণে আমি বিভিন্ন ঠাইত গছ গছনি লগাইছোঁ বা আমিও গছ গছনি কাটিব নালাগে বুলি আমাক তেনেকুৱা বিভিন্ন পৰামৰ্শ দি আহিছে। সেয়ে তেওঁলোকে এনেকুৱা এটা মহান উদ্দেশ্য লৈয়ে অসমৰ বিভিন্ন ঠাইত তেওঁলোকে বিদ্যালয়তে হওক বা অনুষ্ঠান প্ৰতিষ্ঠানত বৃক্ষৰোপণ কৰা বুলি গম পাইছোঁ। আৰু সেই উদ্দেশ্যটো আগত ৰাখি তেওঁলোক আমাৰ আজি এই বিদ্যালয়লৈ আহি পাইছেহি। তেওঁলোকক আমি তোমালোকৰ মানে সকলোৰে আগত চিনাকি কৰি দিব বিচাৰিছোঁ। আৰু লগতে আমি তেওঁলোকক আমি যিহেতু আমি অসমীয়া মানুহ, হয়নে বাৰু? গতিকে আমি তেওঁলোকক এখনি আমাৰ অসমীয়া বস্ত্ৰেৰে তেওঁলোকক আমি সম্ভাষণ জনাম। সেয়ে আমি তেওঁলোকৰ আচলতে নামটো এতিয়ালৈকে মই গমেই পোৱা নাই, গতিকে আমি প্ৰত্যেককে তেওঁলোকৰ নিজৰ নামটো সুন্দৰৰ পৰা আহিছে গতিকে আমি লগে লগে আমি পৰিচিত আছোঁ এইফালে পৰিচিত আছোঁ তোমালোকে। আমি প্ৰথমতে এওঁলোক চাৰিজনক কোৱাচোন বাৰু। মোৰ ঘৰ লখিমপুৰত আৰু মোৰ নামটো জিন্তু নাথ। যিটো নাথক আমাৰ যিটো নাথক এখনি কলবস্ত্ৰৰে এই সম্ভাষণ জনাব বিচাৰিছোঁ। আৰু এয়া মহাদেৱ বৰ্ম, ঘৰ নলবাৰী। তেওঁ মহাদেৱ বৰ্মন, আমি তেওঁকো এখন গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। আৰু এয়া মোহিন পাহাৰীয়া, তেওঁৰ ঘৰ ডিব্ৰুগড় মৰাণ। এওঁ মৰাণৰ পৰা আহিছে, সদৌ ডিব্ৰুগড়ৰ পৰা। তেওঁকো আমি এখন বস্ত্ৰৰে সম্বৰ্ধনা জনাইছোঁ। আৰু আমাৰ তন্ময় বুঢ়াগোহাঁই, তেওঁ হৈছে শিৱসাগৰৰ। তেওঁ শিৱসাগৰৰ পৰা আহিছে তন্ময়, তেওঁকো এখন গামোচাৰে আমি সম্বৰ্ধনা তেওঁলোকৰ আচলতে আমি ইতিমধ্যে তোমালোকৰ সকলোৰে আমি চিনাকি কৰি দিলোঁ। এতিয়া আমি তেওঁলোকৰ যিটো উদ্দেশ্য, সেই উদ্দেশ্যটো আচলতে আমাৰ অসমক অৱগত কৰিলে আমি ভাল পাম। গতিকে তেওঁলোকক কোনোবা এজনক এই বিষয়ে হাত ধৰিবৰ কাৰণে আমি আমাৰ তৰফৰ পৰা আমি অনুৰোধ জনালোঁ। ধন্যবাদ। প্ৰথমতে উত্তৰ বৰপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ৰ লগতে সমূহ শ্ৰদ্ধাৰ শিক্ষক মণ্ডলী, লগতে সমূহ কৰ্মকৰ্তা বুলি কৈছোঁ, বিশেষকৈ মই ইমান মেনশ্যন কৰিব নোৱাৰিম, সমূহ কৰ্মকৰ্তা, লগতে মৰমৰ ভাইটি ভণ্টিসকল মানে ছাত্ৰ ছাত্ৰীসকল, আপোনালোকক বহুত বেছি। গতিকে আমি চাৰিজন বন্ধু একগোট হৈ সেই সকলোবোৰ ব্যস্ত মানুহৰ মাজত আমি পৃথকভাৱে অকণমান ওলাই আহিছোঁ, যাতে প্ৰকৃতিখনক আমাৰ ফালৰ পৰা কিবা এটা দিব পাৰোঁ। অসমখনৰ ফালৰ পৰা, অসমৰ জনসাধাৰণৰ ফালৰ পৰা আমাৰ সেই মৰমৰ মাতৃভূমিখনক কিবা এটা দিব পৰাকৈ আমি চাৰিজন বন্ধু ওলাই আহিছোঁ। প্ৰজেক্ট সেউজীয়া অসমৰ মূল ডেছক্ৰিপশ্যনটো কি হৈছে যে 1 লাখ গছপুলি ৰুম, বিদ্যালয়, মহাবিদ্যালয়, স্কুল, কলেজ, মন্দিৰ, মছজিদ, যিমানখিনি ধৰ্মীয় অনুষ্ঠান আছে বা শিক্ষা অনুষ্ঠান আছে সকলোতে আমি 1 লাখ গছ পাই কেক কাটা, কোনোবাই আকৌ চাইকেল কেইখন লৈ পেলাই লগৰকেইটাৰ লগত ওলাই গুচি যোৱা, কোনোবাই মন্দিৰলৈ যোৱা, বিভিন্ন ধৰণে নিজৰ জন্মদিনটো উদযাপন কৰি আছে। কিন্তু আমি ভাবিছোঁ যে জন্মদিনৰ সেই উদযাপনবিলাকৰ লগতে এটা গছ পুলিটো কম্পালচৰি কৰি দিওঁ আমি চবেই। বুজি পাইছে কি ক'লো? যে বাৰ্থডে তুমি কেকটো কাটিছা ন, 200 টকা লৈছে বা 500 টকা লৈছে বা 2000 টকা লৈছে কেকটোত, আৰু মাত্ৰ 20 টকা দি পেলাই এটা গছ পুলি কিনি বা কিনিবলৈ পইচা নাই, ৰাস্তাৰ কিনাৰ পৰা গছ পুলি আনি পেলাই মৰম কৰি ডাঙৰ কৰা নিজৰ মানে বাৰীখনত, কি হ'ব তেতিয়া গম পোৱা? তোমালোকতো ডাঙৰ হ'বা। চ' বহুতৰ সপোন আছে চাগে, কোনোবা ডক্টৰ হ'বা, কোনোবা ইঞ্জিনিয়াৰ হ'বা, কোনোবা চাইণ্টিষ্ট হ'বা, কোনোবা প্ৰফেচাৰ হ'বা, হয় নাই? সেই সপোনবিলাক তোমালোকে এদিন ডাঙৰ হ'ব, সপোনবিলাকে এটা ফল পাব, ৰূপ পাব, মানে সঁচাকে তোমালোক ডক্টৰ ইঞ্জিনিয়াৰ হ'ব পাৰিবা। ত'
তোমালোকে তেতিয়া কি কৰিবা? সমাজখনৰ সেৱা কৰিবা, মা দেউতাৰ সেৱা কৰিবা, তোমালোকৰ ছাৰ বাইদেউ সেৱা কৰিবা। তোমালোকৰ বিদ্যালয়খনৰ পৰা আমাৰ অসমখনত এনেকুৱা কিমান বিদ্যালয় আছে? প্ৰতিখন বিদ্যালয় যদি আমি ৰুল ফল' কৰে ন, তেতিয়াহ'লে ভাবিছোঁ যে কেতিয়াবা আমি গছৰ কাৰণে কান্দিবলগীয়া হ'বনে? কিন্তু এনেকুৱা নহয় আকৌ যে এই দাদা 4জন আহি পেলাই আমাক কথাকেইটা ক'লে, তাৰপিছত আমি পাহৰি গ'লো, ঘৰত আকৌ গৈ পেলাই পথাৰীখনতে গছ পুলি কাটি আছো। তেনেকে নহ'ব কিন্তু দেই। আজি যে আমি যে তোমালোকক যে অকণমান অনুপ্ৰেৰণা দিব চাইছো, কিবা এটা সাহস দি আছো যে গছক কিয় ভাল পাব লাগে, কেনেকে আমি গছক লৈ কাম কৰিব পাৰোঁ, সৰু সৰু থিংবিলাক তোমালোকক বুজাই আছো, সেইখিনি তোমালোকে সদায় মনত ৰাখিব লাগিব। আমি কাইলৈ ইয়াৰ পৰা গুচি যাম। আজি যদি আমি কিবা গছ পুলি ৰুই গৈছো তোমালোকৰ বিদ্যালয় চৌহদত, সেই গছ পুলিকেইটা চাম তোমালোক থাকিবা। এই গ'লেও মানুহে নাপালে মানে বদনাম এটা। তো গছ পুলি যে ৰুলা, সেই গছ পুলিটোৱে কিন্তু তোমাক কেতিয়াও বদনাম নকৰে, উল্টা তোমাক মৰম কৰিব সেইটো গছ পুলিয়ে। বুজি পাইছা? বেয়া পাইছা নি কথাকেইটা শুনি? মানিব পাৰিবা এইকেইটা কথা? সেইকেইটা আমাৰ কাৰণে নহয়, কিন্তু আমাৰ কাৰণে আমি কৈ আছো। মানে এনেকুৱা নহয় আমি আমাৰ 4জনৰ তাত একো স্বাৰ্থ নাই, কিন্তু ক'ৰবাত নহয় ক'ৰবাত কোনো স্বাৰ্থটো জড়িত হৈ আছে। কিয়নো তোমালোকে যেতিয়া ওলাই আহিবা তেতিয়াহে প্ৰজেক্ট সেউজীয়া অসম সফল হ'ব। নহ'লে আমি 4জনে 1 লাখ গছ পুলি ৰুই পেলাই অসমখন সেউজীয়া কৰিব নোৱাৰো। আমাৰ লগত প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ সহযোগিতা লাগিব সেই সেউজীয়া অসমখন গঢ়িব নোৱাৰে। বুজি পাইছা নাই? একতাৰ বল পাতটো বুজি পাইছা? যে এডাল লাঠি সকলোৱে এনেকে ভাঙিব পাৰে, কিন্তু যেতিয়া এমুঠা হৈ যায় তেতিয়া কোনেও ভাঙিব নোৱাৰে। আৰু সেই এমুঠাটোকে আকৌ যেতিয়া 4জন ককাই ভাই মিলি পেলাই ভাঙি যায় মানে। ঠিক তেনেকে আমি 4জন মিলি পেলাই প্ৰজেক্ট সেউজীয়াখন সম্পূৰ্ণ কৰিব নোৱাৰো। প্ৰজেক্ট সেউজীয়াখন সম্পূৰ্ণ কৰিবলৈ হ'লে তোমালোকৰ নিচিনা প্ৰতিজন ভাইটি ভণ্টিৰ সহায় সহযোগিতা লাগিব। সহায় সহযোগিতা কি? গছক মৰম কৰিব শিকিব লাগিব তোমালোকে। যেতিয়া চবেই গছক মৰম কৰিবা তেতিয়াহ'লে আমাৰ সেই প্ৰজেক্ট সেউজীয়াখন একদম 100% ছাকচেছ। এতিয়া কৈছো বাৰ্থডে দিনাখন গছ পুলি কোনেও নোৱাৰিবা হাত কটাবা। একদম সঁচা কথা এটা ক'বা দেই, যোনে ৰুব বিচাৰিছা সি হাতটো দাঙিবা। একো নাই, তোমালোকে নাদাঙিলেও আমি বেয়া নাপাওঁ, কিন্তু অন্তৰৰ পৰা যাৰ ৰুব মন গৈছে নাই দেখাক দেখি কুকুৰে গৈ কাৰণে ফেইল নকৰিবা কিন্তু হা, চিৰিয়াছলি লাগে। যোনে বিচাৰিছা যে মই মোৰ জন্মদিনটোত আজিৰ পৰা এটা গছ পুলি ৰোৱা আৰম্ভ কৰিম, চবেই ৰুবা। মাত দিয়ে না মুখেৰে? মানে সেইটোৱে মই যে ক'লো যে দেখাক দেখি বুলি ক'লো যে মানে বস্তুটো মই বস্তু তাত পাইছে মানে। যদি তোমালোকৰ সঁচাকে এই কথাটো ক'লো অনুপ্ৰাণিত হ'লেহেঁতেন তোমালোকৰ মুখত জোচ বুজি পাইছা? কিন্তু যদি তোমালোকে ভবা নাই, এটা কাম কৰিবা। এই বছৰটো চবৰে বাৰ্থডে আহি আছে, কাৰোবাৰ পাৰ হৈ গ'ল, কাৰোবাৰ আহি আছে, বাৰ্থডেটো আহিবই ন? একবাৰ ট্ৰাই কৰা আমাৰ কথাটো, গছ পুলি এটা ৰুইছো একবাৰ, আৰু সেই ৰোৱা বছৰটো যদি তোমালোকৰ মনত দুখ লাগে বোলে মই গছ পুলিটো মোৰ জন্মদিনৰ দিনাখন ৰুলো, কি ভুল কৰিলো বুলি কান্দিব যদি মন যায়, তোমালোকৰ অন্তৰত যদি বহুত আঘাত লাগে, সেইদিনাখন ৰুবা। বা যদি গছ পুলিটো ৰোৱাৰ পিছত তোমালোকৰ মনত যদি কিবা এটা হেঁপাহ আহে যে ভাল কাম এটা কৰিলো আজিৰ দিনটোত, তেতিয়াহ'লে কিন্তু সেই বস্তুটো কণ্টিনিউৱাছলি আগবঢ়াই নি থাকিবা। বুজি পাইছা? তুমি চেষ্টা এটা কৰি চাবা এবাৰ, হয়তো তোমাৰ ভালো লাগিব পাৰে সেইটো কাম কৰি। এটা সময়ত আমিও তেনেকুৱা তোমালোকৰ নিচিনাই আছিলো, গছৰ কি ইমান গছ আছে, কি দৰকাৰ আছে, এনেকে ভাবিছিলো আমি। কিন্তু যেতিয়া আমি অসমৰ বাহিৰত ওলাই গৈছিলো, কেদাৰনাথ গৈছিলো আমি চাইকেল, তেতিয়া অনুভৱ কৰিছিলো যে অসমখন বহুত সুৰক্ষিত এতিয়া। কিন্তু অসমখনত যিটো মাত্ৰাত গছ কাটি আছে, সেইটো মাত্ৰাত গছ কাটিবলৈ হ'লে কিন্তু অসমখন সুৰক্ষিত কিমান আমি ক'ব নোৱাৰো মানে। কেইবছৰ লাগিব দিল্লীৰ নিচিনা হ'বৰ কাৰণে। তোমালোকক যদি 3 দিনৰ কাৰণে দিল্লী ৰাখি নহয়, তোমালোকে ৰুব নালাগে, খালি গছ পুলিকেইটা অকণমান চোৱা চিতা কৰিবা। ধন্যবাদ। এতিয়া লাহেকৈ খাবলৈ বহিছোঁ। ছাৰহঁতে খাবলৈ ভাতৰ যোগাৰ কৰিলে আমালৈ। এইফালে জিন্তু আছে, মহিম আছে, মহাদেৱ আছে, বা কণ প্ৰশান্ত মন্দিৰ, গোটেইখিনি আছোঁ। তো আজিৰ ভিডিঅ'টো মানে ইমানখিনিতে সামৰণি মাৰিছোঁ আৰু লাহেকৈ। এতিয়া ৰাতি হ'ল, বহুত ৰাতি হ'ল। আজি ইয়াৰ পৰা নগ'লোৱে, ইয়াতে থাকিলোঁ স্কুলত। পৰহিদিনাখন মানে শনিবাৰ দিনাখন স্কুলখনলৈ গুচি আহিলোঁ, 14 পৰা ধুনীয়াকৈ। মানে যিহেতু আছোঁ, আমি অফিচত আছিলোঁ, তাৰ পৰা ইয়ালৈ মাতি দিলে, আমাক ইয়ালৈ গুচি আহিলোঁ। তো দিনত আমি 2খন স্কুলত আজি গছপুলি ৰুলোঁ ধুনীয়াকৈ। তো এইফালে আমাৰ জিন্দুৱে শুই আছে, জিন্দু হাই এটা কৰি দিয়া। তাৰপৰা এইফালে মহিম, সেইফালে মহাদেৱ। তো ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব, আৰু লগতে কমেণ্টত এবাৰ জয় অসম বুলি লিখি দিব। তো আজিলৈ বাই বাই, গুড নাইট। তো কাইলৈ ভিডিঅ'টো আকৌ আহি আছোঁ, ভিডিঅ'টো চাব।